মেচ আজি হৈছে 21 মে 2022 চন শনিবাৰ এইখনে মোৰ গাঁও জন্মস্থান গাঁওখনৰ নাম হৈছে গেৰেকি গাঁও তেজপুৰ গেৰেকি গাঁও আজিৰ দিনটোত আমাৰ গাঁৱত হৈ আছে এখনি পূজাখনৰ নাম হৈছে কেঁচাইখাতি পূজা এই কেঁচাইখাতি পূজা অতীজৰে পৰা এই অঞ্চলৰ মানুহখিনিয়ে পালন কৰিছে বিশেষকৈ আমাৰ এই অঞ্চলত এই গাঁৱত 70% ট্ৰাইবেল মানুহ আছে বড়ো আছে ৰাভা আছে আৰু তেনে ধৰণৰ বিভিন্ন ট্ৰাইবেল মানুহ ইয়াতে আছে গতিকে ট্ৰাইবেল যিখিনি আমাৰ সমাজ আছে তেওঁলোকে ইয়াত আজি কেঁচাইখাতি পূজা তেনেকৈ পালন কৰে বিশেষকৈ জেঠ মাহৰ প্ৰথমটো সপ্তাহ শনিবাৰত এই পূজা কৰা যায় অসমীয়া জেঠ মাহত গতিকে আজি আপোনালোকক দেখুৱাম কেঁচাইখাতি পূজা কি হয় কেনেকৈ কৰা যায় ইয়াৰ কেঁচাইখাতি পূজা কৰাৰ উদ্দেশ্য কি গতিকে আহক আপোনালোকে এই ভিডিঅ'টো চাই থাকক শেষলৈকে চাব কেঁচাইখাতি পূজা কেনেদৰে কৰা যায় কিহৰ বাবে কৰা যায় এয়া হৈছে বৰলুইতৰ পাৰতে আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল আৰু এই সমাধিস্থলৰ কাষতেই তেজপুৰৰ গেৰেকীবাসী ৰাইজে অতীজৰে পৰাই পালন কৰি আহিছে কেঁচাইখাতি পূজা কেঁচাইখাতি পূজাৰ দিনটোত পুৱাৰে ভাগৰে পৰাই গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলি বিভিন্ন কামত একেলগে হাতে কামে লগা দেখা যায় বহাগ মাহৰ পাছতেই অসমৰ জলবায়ুত বহু ফল পকিবলৈ আৰম্ভ কৰে বিশেষকৈ লেচু কঁঠাল আম ইত্যাদি এই সকলোবোৰ ফল কেঁচাইখাতি পূজাত উৎসৰ্গা কৰাৰ পাছতহে গাঁৱৰ ৰাইজে খাবলৈ আৰম্ভ কৰে এই পূজাত প্ৰসাদৰ লগতে খিচিৰি দিয়া হয় বাবে ৰাইজে আলু ৰঙালাও ইত্যাদি কটাত ব্যস্ত হৈ আছে কেঁচাইখাতি পূজাৰ আৰম্ভণিতে হনুমান দেৱতাক পূজা কৰা হয় গতিকে কাজু কিচমিচ খেজুৰি নাৰিকল ইত্যাদিৰে এবিধ বিশেষ প্ৰসাদ তৈয়াৰ কৰা হয় এয়া পূজাৰ বাবে বলি দিবলৈ অনা মুৰ্গী এয়া ভটা বনোৱাৰ দৃশ্য এই ভটাক পাছত মিঠাতেলত ডুবাই চাকিৰ দৰে জ্বলোৱা হ'ব পূজা আৰম্ভ হোৱাৰ আগতেই এই পূজাস্থলী প্ৰথমে শুদ্ধিকৰণ কৰি লোৱা হৈছে গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে কনিষ্ঠসকলক এনেদৰে শিকাই বুজাই এই পৰম্পৰাক আগুৱাই লৈ গৈ আছে ইতিমধ্যেই আপোনালোকে এই পূজাৰ আয়োজন দেখিলে এতিয়া আহক গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে এই পূজাৰ সম্পৰ্কে কি কয় এই গেৰেকি অঞ্চলত কেঁচাইখাতি পূজা কেতিয়াৰ পৰা কৰা গৈছে আৰু কিহৰ বাবে কৰা যায় এই পূজাটো যেতিয়া ইয়াত এই গাঁৱত
মানুহ যেতিয়া বসতি কৰিবলৈ লৈছে তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ মানে মহামাৰী বা তেনেকুৱা বিভিন্ন বেমাৰ আজাৰ আহে। সেই গতিকে এইবিলাক বেমাৰ আজাৰ বা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এই কেঁচাইখাইতি পূজা আমি বিশ্বাস কৰি আহিছোঁ। গতিকে তেতিয়াৰ পৰাই এই গাঁও বসতি কৰাৰ দিনৰে পৰা এই কেঁচাইখাইতি পূজাটো আমাৰ ইয়াত পালন কৰি অহা হৈছে। কেঁচাইখাইতি পূজা কৰাৰ কিবা নিৰ্দিষ্ট দিনাংক বা কেনেকুৱা তাৰিখ আছে নেকি? তেনেকৈ আমাৰ হেৰি নাই, তথাপিও আমি এটা মানে এই শনিবাৰটো বিপদ বিঘিনিৰ কাৰণে খুবেই ভাল এটা দিন। গতিকে সেই দিনটোকে আমি নিৰ্ধাৰণ কৰি লৈ পেলাই এই শনিবাৰটো আমি তোমাৰ জেঠৰ প্ৰথম সপ্তাহতে এই শনিবাৰটোকে আমি বাছি লোৱা হয়। কেঁচাইখাইতি পূজাভাগ আগবঢ়াবলৈ কি ধৰণৰ বলি বিধান বা তেনেকুৱা ধৰণৰ কি নিয়ম নীতিসমূহ আছে অলপ ক'ব? ইয়াততো বলি বিধান যথেষ্ট আছে, কাৰণ ইয়াত আমাৰ বিশেষকৈ আমাৰ পাঠা লাগে আৰু তোমাৰ পাৰ আৰু মুৰ্গী। আজিকালিতো চালানী মুৰ্গী আহিছে, কিন্তু আমাৰ লোকেল মুৰ্গী যিসকল ঘৰুৱা পোহপাল কৰি পেলাই কৰে, সেই মুৰ্গী ইয়াত বলি বিধান দিয়া হয়। আৰু আমি ঘৰে ঘৰে নাও লৈ যোৱা দেখা পাইছোঁ, কলগছৰে এনেকুৱা নাও বনাই লৈ গৈছে। ইয়াৰ মানে অৰ্থটো কি বা কিহৰ বাবে লৈ যোৱা যায়? নাও যে কৈছে সেইটো আমাৰ ভেল বুলি কয়। আচলতে সেইটো কলগছৰে তৈয়াৰী কৰি এইটো গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে, কাৰণ সেই ভেলটো আমাৰ দুটা ভেল তৈয়াৰী কৰা হয়, এটা এই পূজাস্থলীত আৰু আনটো আমাৰ গাঁৱতে তৈয়াৰ কৰি এই গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰে দুৱাৰে গৈ এইটো নেওচেনী ভেল বুলি কয়। কাৰোবাৰ কেতিয়াবা বেমাৰ আজাৰ হয়, সেই বেমাৰ আজাৰত তোমাৰ চোৱা চিতা কৰা যায়, আমাৰ বিশ্বাস কৰে যিহেতু। গতিকে সেই যিটো পঞ্জিকাত বিধিত বা হেৰিত ওলাই চোৱা চিতা কৰোঁতে, তেতিয়া মানুহৰ এটা বিশ্বাস হয় যে এইটো কেঁচাইখাইতি গোসাঁনীক পূজাত ভাগ দিলে আপোনাৰ এই বেমাৰ আজাৰৰ পৰা দূৰ হয়, তেনেকুৱা মানি থয়। আৰু সেই মানি থোৱাবিলাক আজি এই নেওচেনী ভেলত দি পঠিয়ায়। ধৰ কিবা এটা ডিম নাইবা টোপোলা, যিটো টোপোলা আগবঢ়াই থয়, সেই টোপোলাটো আজি এই ভেলতে আগবঢ়াই দি থয়। আমি ইয়াতে কেইবা প্ৰকাৰৰ ফল প্ৰকাৰ দেখিছোঁ, লগতে কঁঠাল এটাত অলপ ছাগলী আকৃতি কিবা এটা বনোৱা আমি দেখা পাইছোঁ। গতিকে সেই বিষয়ে ক'ব নেকি যে কিহৰ বাবে বনোৱা হয়? সেইটো হ'ল আজিকালি তাৰমানে আমাৰ সামৰ্থ্য অনুপাতে ছাগলীটো বিশেষ বলি দিয়া হয়, কিন্তু আজিকালি আমি সহজ খাদ্য ইয়াৰ পৰিৱৰ্তে, গতিকে আমি এই ছাগলীটোৰ পৰিৱৰ্তে এই কঁঠালটো ছাগলীৰ আকৃতি কৰি পেলাই ইয়াত বলি দিয়া হয়। মানে এই ছাগলীৰ পৰিৱৰ্তে সেই কঁঠালটোকে বলি আমি দিওঁ আৰু ছাগলীক। আৰু ইয়াতে আমি মুৰ্গীও দেখা পাইছোঁ। মুৰ্গী কিবা তেনেকুৱা আছে নেকি? ধৰক কি ধৰণৰ ৰং ব্যৱহাৰ, কেনেকুৱা ৰঙৰ মুৰ্গী আছে? তোমাৰ ৰঙা, ক'লা, পখৰা আৰু নিখুঁত ক'লা তেনেকৈ ধৰণৰ আছে। আৰু পাৰও আছে, বগা পাৰটো আমি ঘূৰাইও দিওঁ। আৰু বলি বিধানো আছে, কোনোবাই যদি ইয়াত মানি থয় ইয়াতে বলি দিব পাৰে, পাৰও দিব পাৰে, তোমাৰ মুৰ্গীও দিব পাৰে, যদি কোনোবাই পাঠা দিয়ে পাঠাও দিব পাৰে, তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে। কেঁচাইখাইতি পূজাত কিবা নাম প্ৰসংগ তেনেকুৱা কৰা যায় নেকি? তেনেকুৱা কৰা নাযায়। ইয়াত আমাৰ গোটেই ৰাইজ সমাজ আহি পেলাই ইয়াত প্ৰত্যেকটো ভাগে ভাগে ইয়াত নবিধ পূজা কৰা হয়। এই নবিধৰ প্ৰত্যেকটো ভাগে ভাগে একোটা মানে পূজা বলি ইত্যাদি প্ৰসাদ চৰাই আৰু প্ৰত্যেক পূজাৰ হেৰিতেই আশীৰ্বাদৰ ব্যৱস্থা আছে। ৰাইজে ইয়াত আশীৰ্বাদ দি পেলাই এই পূজা সমাপন। আপুনি ইতিমধ্যে কৈছে যে ইয়াত 9 ভাগ পূজা কৰা যায়, গতিকে নিৰ্দিষ্ট 10 ভাগেই হয়, এই গৰখীয়া ভাগটো হয়। গতিকে নিৰ্দিষ্ট কোনো এনেকুৱা দেৱ দেৱতা পূজা কৰা যায় নেকি? নিশ্চয়। আমাৰ প্ৰথম হ'ল আমি হনুমান পূজা ভাগ কৰোঁ। হনুমান দেৱতাক আমি পূজা ভাগ দিওঁ প্ৰথমতে। দ্বিতীয়তে মহাদেৱ বুলি আমাৰ
শিৱক পূজা দিয়া যায়। আৰু 3 নম্বৰত ধৰ্মদেৱতাক অৰ্থাৎ সূৰ্য দেৱতা। 4 নম্বৰত বুঢ়া ডাঙৰীয়া। এই সকলোৰে একোটা নিজৰ মানে বৈশিষ্ট্য আছে দেৱ দেৱীৰ, গতিকে সেই অনুপাতে এইবিলাক পূজা দিয়া যায়। ঠিক তেনেকৈ ভৰলী পূজা, আমাৰ ইয়াত জীয়া ভৰলী নদী আছে, সেই নদীক লৈ পেলাই জীয়া ভৰলী পূজা। আই মাতৃৰ পূজা দিয়া যায়। বিশ্বহৰি পূজা দিয়া যায়। শ্মশান কালীৰো পূজা দিয়া যায়। শেষত মা কেঁচাইখাইতি এনেকৈ কৰি তাৰপিছত আকৌ সেই গৰখীয়া যিটো আমাৰ ঘৰে ঘৰে পূজা ভেল এইটো ঘূৰোৱা হয়, সেই পূজাভাৱে ইয়াতে দিয়া হয়। আৰু শেষত এই সকলোবিলাক পূজা সামৰি সেই নৈত উটাই দিয়া হয়। হয়, কেঁচাইখাইতি পূজা কৰাৰ কিছুদিনৰ পিছত আমি দেখা পাওঁ যে নামঘৰত নাম লোৱা যায়। গতিকে এই বিষয়লৈ ক'ব নেকি? আৰু শেষত আমি ইয়াতে ওচৰত যি আমাৰ মা ভৈৰৱী মন্দিৰ আছে তালৈকেও আমি যোৱা দেখা যাওঁ। এই বিষয়লৈ কি ক'ব? হয়, এইটো আমাৰ যিটো সভা এটা এইটো কিমান দূৰ আমাৰ এই সংস্কৃতিটো আমাৰ বড়োসকলৰ বা আমাৰ কছাৰী সমাজৰ সংস্কৃতিৰ ভিতৰত পৰে নে নপৰে মই নাজানো, কিন্তু আমি ইয়াতে যিহেতু আমাৰ এইটো অলপ টাউনীয়াৰ প্ৰভাৱ, গতিকে বিভিন্ন সমাজৰ লগত আমি ইয়াত জড়িত হৈ থকাৰ হেতুকেই হয়তো নামঘৰ আদি আমাৰ এনে ব্যৱহাৰ হয়। আৰু এই নামঘৰত আমি ইয়াৰ পাছত যিটো কেঁচাইখাইতি পূজা হৈ যোৱাৰ পাছত তাতে আমি নামঘৰত পানী তোলা সভা নামৰে আই সভা পতা হয়। এই আই সভাটো 7 দিনলৈকে কৰা হয়। 7 দিনৰ পাছত আই সভা শেষ হয়। আইসকলে নাম প্ৰসংগ আদি লয়, গোপিনীসকলে। আৰু ইয়াৰ পাছত ভাল এটা দিন চাই পেলাই আমি ওচৰতে থকা এই মাইথান মন্দিৰ, এই মাইথান দেৱী মন্দিৰত আমি বছৰেকত এবাৰ ইয়াত পূজা দিবলৈ আহোঁ সমাজে গোটেই। এই পূজাত পূৰ্বতে কোনো ধৰণৰ নাম প্ৰসংগ নাছিল যদিও বৰ্তমান নীতি নিয়ম কিছু সংশোধন কৰি নাম প্ৰসংগ ল'বলৈ আৰম্ভ কৰিছে। এয়া পূজাৰ আৰম্ভণি আৰু হনুমান দেৱতাক আৰাধনা কৰি লোৱা হৈছে। আজি বছৰৰ পূজা আপোনাৰ ওচৰত শ্ৰীচৰণত কৰি ধুধাংকাৰী দহু আঙুলি জোৰ কৰি ৰাইজে ল'ৰা ছোৱালী বুঢ়া বেঠা আই মাতৃ সকলো আহিছে। গতিকে সকলোৰে যদি ভুল হৈছে, সকলো ভুল ভ্ৰান্তি অপৰাধ মৰিখন কৰি দাসৰ প্ৰতি দয়া কৰি সকলো ৰাইজৰ মনৰ আশা পূৰ্ণ কৰিব। প্ৰকৃতিৰ দুৰ্যোগৰ পৰা সদায় হাত সাৰিবলৈ আপুনি যাতে ৰক্ষা কৰে। বতাহ ধুমুহা কালৰ দ্ৰব্য সকলোৰ পৰা গ্ৰহগতি নক্ষত্ৰ কৰ্তন কৰি ছত্ৰ ছায়া ধৰি প্ৰতিটো ঘৰে ঘৰে যাতে মংগল কামনা কৰিব প্ৰভু। জয় বজৰং বলি, জয় শ্ৰীৰাম ভৱন পুত্ৰ হনুমান। কি আছে কি দিব নৰমণিৰ প্ৰজাপতি অপৰাধ, যি আছে তাকে নৰমণিছে আপোনাৰ শ্ৰীচৰণৰ বছৰৰ পূজা দিছে। হয়তো বঢ়াটোতা হৈছে, আগৰ কাম পাছ হৈছে, পাছৰ কাম আগ হৈছে। ইয়াতে সন্তুষ্ট হয় পঢ়া শুনা বিদ্যা বুদ্ধিত সকলো ঘৰে ঘৰে ল'ৰা ছোৱালী আছে, সকলোৱে উন্নতিৰ পথত মাক দেউতাকৰ সুতনা মানিকেনা উজ্জ্বল ভৱিষ্যত কামনা কৰক। লগতে যিসকলৰ ল'ৰা ছোৱালী চাকৰি হোৱা নাই, ভৱিষ্যতে ভাবি আছে মোৰ ল'ৰাৰ চাকৰি হ'ব লাগে, মোৰ ছোৱালীৰ হ'ব লাগে, আপোনালোকে আশীৰ্বাদ কৰিব। চাকৰি বাকৰি হওক সকলোৰে, যোনে যেনেকৈ মনত আশা কৰি আহিছে সেই আশা সকলো ৰাইজৰ পূৰ্ণ কৰি গাঁওখনত ধনে ধানে উভয় নদী হওক। এতিয়া প্ৰকৃতি এতিয়া নতুনকৈ আকৌ এতিয়া পথাৰে পথাৰে হাল কোৰ বাব, পথাৰে পথাৰে সকলোৱে শস্যৰ নদন বদন হয়, উভয় নদী হয়, সকলো ঘৰে ঘৰে মংগল আপুনি আশীৰ্বাদ দিব। যাতে এই নদীটো আহে, কোনোবাই গা ধুবলৈ আহে, কোনোবাই পূজা কৰিবলৈ আহে, এতিয়া নতুন বছৰ। গতিকে কাৰো যাতে বিপদ বিঘিনি নহয় ছত্ৰ ছায়া ধৰি যাতে অপাৰ মংগল দূৰ কৰি ৰক্ষা কৰিব লাগে, এইখিনিয়ে প্ৰাৰ্থনা। এই বজৰং বলি, জয় শ্ৰীৰাম পৱন পুত্ৰ হনুমানৰ আশীৰ্বাদত গেৰেকীবাসী সকলো ৰাইজৰ আৰু লগতে কিছু
ৰাইজেও আমাক ইয়াতে পূজা দিয়ে। গতিকে সেই সকলোৰো যাতে মংগল কামনা কৰি দীৰ্ঘায়ু হ'ব লাগে সকলো ঘৰে ঘৰে এই প্ৰাৰ্থনা। জয় বজৰংবলী কি, জয় পৱনপুত্ৰ হনুমান কি, জয় শ্ৰীৰাম কি। আৰু এনেদৰেই এজন এজনকৈ 10গৰাকী দেৱ দেৱতালৈ পূজা অৰ্চনা কৰা হয়। কেঁচাইঘাটি পূজাত বলি বিধানৰ ব্যৱস্থা আছে যদিও হনুমান আৰু শিৱ বাবাক কোনো ধৰণৰ বলিৰ সামগ্ৰী আগবঢ়োৱা নহয়। এয়া ৰাইজৰ দ্বাৰা তৈয়াৰ কৰা ভেল ইতিমধ্যে সাজু হৈছে। এই ভেল পূজাস্থলীতে বনোৱা ভেল। আনহাতে আৰু এটা ভেল আছে, যি ভেল গাঁৱৰ ভিতৰতে বনাই প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে গৈ সেই ভেল এই পূজাস্থলীলৈ লৈ অনা হ'ব। অলপ ভাঙি দিয়ক। এয়া গাঁৱৰ ভিতৰতে তৈয়াৰ কৰা অন্য এক ভেল। এই ভেলক ৰাইজৰ পদূলিয়ে পদূলিয়ে লৈ যোৱা হ'ব। ৰাইজে নিজৰ ইচ্ছা অনুযায়ী কোনোৱে হাঁহৰ কণী, মুৰ্গীৰ কণী, চাউল ইত্যাদি অৰ্পণ কৰি এই ভেলক সেৱা প্ৰণাম জনায়। অৱশেষত দুয়োটা ভেল পূজাস্থলীত স্থাপন কৰি অন্তিমখন পূজা অৰ্চনা কৰা হয়। ইতিমধ্যেই এই সমগ্ৰ পূজাখন অন্তিম ভাগত আহি পৰিছে। গতিকে কোনো চিন-চাপ নোহোৱাকৈ পূজাত ব্যৱহৃত প্ৰতিটো সামগ্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত বোৱাই দিয়া হ'ব আৰু ইয়াতেই অন্ত পৰিব এই কেঁচাইঘাটি পূজা। এয়া হৈছে কেঁচাইঘাটি পূজাৰ অন্তিমটো দৃশ্য, য'ত ভেলৰ লগত উটুৱাই দিয়া হৈছে মুৰ্গীৰ কণী, হাঁহৰ কণী, মুৰ্গী আৰু পাৰ চৰাই। সমগ্ৰ পূজাখন শেষ হৈ যোৱাৰ পাছত সকলো ৰাইজে মিলি এয়া খিচিৰি খোৱাৰ দৃশ্য। আশা কৰোঁ অনাগত দিনত
ভৱিষ্যত প্ৰজন্মই এই কেঁচাইখাতি পূজাক এনেদৰেই আগুৱাই লৈ যাব।